এয়া হৈছে মাকুম সমীপতৰ ৰাস্তা আৰু এইফালে ৰাইট চাইডে যায় মেডিকেল কলেজলৈ আৰু এইখিনি ঠাইতেই প্ৰায় এক্সিডেণ্ট হৈ থাকে আৰু আজি হৈছে 13 আগষ্ট মাছ ৰাতি প্ৰায় 11মান বাজিছে এটা বিকট শব্দ শুনি বাহিৰলৈ ওলালোঁ আৰু লৰালৰিকৈ গৈ দেখিছোঁ এখন চুইফ্ট ডিজায়াৰ গাড়ীয়ে অন্য এখন গাড়ীক খুন্দা মাৰি ৰেলৱে এই খুঁটাকেইটাত মাৰি দিলে আৰু লগালগ খবৰ কৰিছোঁ কোনোবাই দুখ পালে নেকি চুইফ্ট গাড়ীখনত এজন কেৱল আছিল আৰু এইজনক সুধিলোঁ বোলে দুখ পোৱা নাই আৰু গাড়ীখন চাৰিওফালে চালোঁ কিছু আঘাতপ্ৰাপ্ত হৈছে গাড়ীখন আৰু ইখন গাড়ীও তেনেকুৱা ধৰণকৈ বিশেষ একো হোৱা নাই আইনা অলপ ভাগিছে আইনাখন ভাগিছে আৰু গিলাচ ভাগিছে আৰু এইখনতো বোলে মানুহ 4জনমান আছিল আৰু ভিডিঅ'টো এইকাৰণে প্ৰস্তুত কৰিছোঁ এই ৰাস্তাটোত আগতেও হৈছে এক্সিডেণ্ট আৰু এতিয়াও হৈ আছে এক্সিডেণ্ট আৰু কিমান হ'বলৈ বাকী আছে তাৰ হিচাপ নাই গতিকে কেতিয়াবা যদি দিনতেই হওক ৰাতিয়েই হওক এই ৰাস্তাটোৰ ফালে আপুনিও অহা যোৱা কৰে তেতিয়াহ'লে একেবাৰে সাৱধান হৈ আহিব যিহেতু সাৱধানী মৰণ নাই আৰু গাড়ী লাহে লাহে চলাব বাইক লাহে লাহে চলাব যিহেতু এনেকুৱা ধৰণৰ ঘটনা ইয়াত প্ৰায় ঘটি থাকে আৰু গতিকে ইমানতে যাতে বন্ধ হয় তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু সকলোকে এই ভিডিঅ'ৰ দ্বাৰা সজাগ কৰি দিছোঁ যিহেতু আপুনি আহি থাকিলে যাতে এই ৰাস্তাটোত অলপ সাৱধান হ'ব পাৰে তাৰ বাবে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ